নমস্কাৰ, মই ময়ূৰ আৰু আপোনালোকে চাই আছে নীলম টেকনিকেল আৰু আপোনালোকে এই চেনেলটোত নতুন নতুন গেজেটৰ ভিডিঅ' পাব। গতিকে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাহেকৈ বেল আইকনটো দবাই দিয়ক। ধন্যবাদ। হাই ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'ত আমি কথা পাতিম 4টা গেজেটৰ বিষয়ে। ঠিক আছে, তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিবা, কাৰণ শেষৰ যিটো গেজেট হয় সেইটো বহুত বেলেগ হয় আৰু হয়তো মোৰ আগৰ ভিডিঅ'বিলাকত এই শেষৰ গেজেটটো তোমালোকে দেখা নাই। চ' ভিডিঅ'টো একেবাৰে স্কিপ নকৰিবা, শেষলৈকে চাই থাকা। ঠিক আছে। তো ফ্ৰেণ্ডছ, আপোনালোকে সাঁতুৰিব জানে? যদি সাঁতুৰিব নাজানে তেনেহ'লে এই গেজেটটো চাওকচোন, কাৰণ এই গেজেটটো লৈ পেলাই আমি সাঁতুৰিব পাৰোঁ। তো ঠিক আছে, গেজেটটো চাওক। এই গেজেটটোৰ নাম হ'ল পিক্সপেজেট। এই গেজেটটো এটা USA কোম্পানীয়ে ডিজাইন কৰিছে। এই গেজেটটো বিশেষকৈ সাঁতুৰিবৰ কাৰণে বেছি উপযোগী, কাৰণ এই গেজেটটো যদি আমি হাতত লৈ পেলাই পানীৰ তলত সাঁতুৰিব বিচাৰোঁ তেনেহ'লে বহু সহজতে সাঁতুৰিব পাৰোঁ আৰু আমাৰ কোনো কষ্টও নহয়। লগতে এই গেজেটটো আমি আমাৰ যিবিলাক ব'ৰ্ড হয়, নাও হয়, সেই নাওবিলাকত আমি লগাব পাৰোঁ আৰু লগাই ল'লে আমি তাত বৌঠা মাৰিব দৰকাৰ নাই। আমি তেতিয়া সেই যিটো মেচিন হয় সেই মেচিনটোৰ লগত অহা ৰিম'টটো ইউজ কৰি আমি সেই ব'ৰ্ডখন চলাব পাৰিম, মানে নাওখন চলাব পাৰিম। তো এই গেজেটটো বহুতেই উপযোগী আৰু এই গেজেটটো 6 ঘণ্টাৰ কাৰণে তাৰ চাৰ্জ থাকে। লগতে এই গেজেটটোক আমি মাত্ৰ 3 ঘণ্টাৰ চাৰ্জ কৰিব লাগে। তো ফ্ৰেণ্ডছ, তোমালোকে নিশ্চয় চাইকেলিং কৰা আৰু চাইকেলিং কৰা সকলৰ কাৰণে এটা গেজেট ওলাইছে। এই গেজেটটো তোমালোকে যদি চাইকেলত যদি লগাই লোৱা তেনেহ'লে চাইকেলখনি অকণমান বেলেগ হৈ পৰে। ঠিক আছে, চোৱাচোন আমাৰ চাইকেলত লগোৱা গেজেটটো। তো ফ্ৰেণ্ডছ, তোমালোকে নিশ্চয় প্ৰিণ্টাৰ দেখিছা আৰু আমাৰ যিবিলাক সামান্য প্ৰিণ্টাৰ হয় সেইবিলাক প্ৰিণ্টাৰে কি কৰে যে যদি আমি কাগজখন ভৰাই দিওঁ আৰু যদি কিবা এটা প্ৰিণ্ট কৰিব দিওঁ সেই প্ৰিণ্টটো কৰি দিয়ে কাগজখনত, হয়নে নহয়? কিন্তু মই আজি যিটো প্ৰিণ্টাৰ লৈ আহিছোঁ সেই প্ৰিণ্টাৰটো আমাৰ সাধাৰণ প্ৰিণ্টাৰতকৈ অকণমান অসাধাৰণ। ঠিক আছে, প্ৰিণ্টাৰটো চোৱাচোন কেনেকুৱা ধৰণৰ প্ৰিণ্টাৰ। এই গেজেটটোৰ নাম হ'ল এনজিঅ'ছ ডিউ ৰেনাৰ আৰু এই গেজেটটো বিশেষকৈ এটা প্ৰিণ্টাৰ মেচিনেই বুলি ক'ব পাৰোঁ, কাৰণ এই মেচিনটোৱে বিশেষকৈ প্ৰিণ্টেই কৰে, কিন্তু যিবিলাক প্ৰিণ্ট কৰে সেইবিলাক 3Dত কৰে। মানে আমি যিবিলাক নৰ্মেল প্ৰিণ্টাৰ হয় সেই প্ৰিণ্টাৰবিলাক কি কৰোঁ যে কাগজ এখন সোমোৱাই দিওঁ আৰু তাত যিবিলাক আমি কম্পিউটাৰ দি বা মোবাইলটো দি পেলাই যিখিনি আমি আৰ্ট কৰিব দিওঁ বা যিখন ফটো প্ৰিণ্ট কৰিব দিওঁ সেই প্ৰিণ্টটো কৰি দিয়ে, হয়নে নহয়? কিন্তু এই যিটো প্ৰিণ্টাৰ হয় এই প্ৰিণ্টাৰটোৱে আমি যদি কিবা এটা ছবি ইয়াক বা কিবা এখন যদি ফটো প্ৰিণ্ট কৰিব দিওঁ তেনেহ'লে ই লেজাৰ লাইট দি পেলাই সেইটো 3D প্ৰিণ্ট কৰে। মানে ইয়াত কোনো ধৰণৰ কালাৰ নাথাকে। এই যিটো মেচিন হয়, যিটো প্ৰিণ্টাৰ হয়, এই প্ৰিণ্টাৰটোত লেজাৰ লাইট থাকে আৰু সেই লেজাৰ লাইটবিলাকে কি কৰে যে আমি যদি যিকোনো এটা ড্ৰ কৰিব দিওঁ বা যিকোনো এটা যদি আমি প্ৰিণ্ট কৰিব দিওঁ সেই প্ৰিণ্টটো আমাক সেই যি আমি স্পেচটো দিম কাগজত, তাত আমি কাগজ ইউজ কৰিব নোৱাৰোঁ, তাত আমি কাঠ বা বেলেগ ধৰণৰ মেটেৰিয়েল ইউজ কৰিব পাৰোঁ। তো সেই মেটেৰিয়েলটো কি কৰিব, কাটি পেলাব। তো কাটি পেলাই তাত যিটো
ডিজাইন দিব সেইটো 3D হ'ব লগতে আমি যিটো ডিজাইন তাত দিবলৈ দিম সেইটোহে দিব আৰু আমি যিটো প্ৰিন্ট কৰিব দিম সেইটো 3D ত প্ৰিন্ট কৰি দিব তো ই এটা লেজাৰ প্ৰিন্টাৰ বুলি আমি ক'ব পাৰোঁ তো ফ্ৰেন্ডছ ক্ৰিকেট খেল ফুটবল খেল আৰু বিভিন্ন ধৰণৰ খেল খেলি পেলাই যেতিয়া আমাৰ গাটো বিষায় আৰু ভাগৰ লাগে যেতিয়া আমি ঘৰলৈ আহোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেলেগ কাম কৰিবলৈ মন নাযায় হয়নে নহয় কিন্তু সেই বিষ আৰু ভাগৰ মাৰিবৰ কাৰণে এযোৰ কাপোৰ লোৱা হৈছে মানে ভাগৰ যেতিয়া আমি সেই কাপোৰযোৰ পিন্ধি পেলাই যিকোনো এটা খেল বা যিকোনো এটা মানে ভাগৰ লগা কাম কৰোঁ তেনেহ'লে আমাৰ ইমান এটা ভাগৰ নালাগে আৰু লগতে আমাৰ গাটো ইমান নিবিষায় ঠিক আছে কাপোৰযোৰ চোৱাচোন কেনেকুৱা ধৰণৰ কাপোৰ এই গেজেটটোৰ নাম হ'ল এণ্টেলপ শ্বুট আৰু এই গেজেটটো আচলতে এযোৰ কাপোৰ হয় এই কাপোৰযোৰ পিন্ধি পেলাই আমি যদি দৌৰোঁ বা বিভিন্ন ধৰণৰ এক্টিভিটি কৰোঁ বা খেল ধেমালি কৰোঁ তেতিয়া কি হ'ব যে আমাৰ যিটো গাৰ বিষ হয় আৰু যিটো এনাৰ্জি হয় সেইটো অলপমান বাঢ়ি যায় যেতিয়া আমি এই কাপোৰযোৰ পিন্ধি পেলাই যদি দৌৰোঁ বা কিবা কৰোঁ তেনেহ'লে আমাৰ যিটো গাৰ এক্টিভিটি হয় আমি শৰীৰৰ যিটো এক্টিভিটি হয় সেইটো আৰু অলপ বেছি ভালদৰে আমি কৰিব পাৰোঁ এই কাপোৰযোৰ পিন্ধি লৈ পেলাই তো ফ্ৰেন্ডছ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিবা তো আজিলৈ বাই বাই